এভৰিৱান আজি দুপৰীয়া সাজত আছিলে ভেদাইলতা পাতৰ সৈতে মাছৰ জোল সৰু মাছ আছিলে আৰু এইফালে আছে লাই শাক লগতে দাংবডি মিক্স কৰি বনালোঁ প্ৰথমতে সৰু মাছখিনি হালধি নিমখ দি সানি ল'লোঁ তাৰ পাছত এতিয়া অকণমান দেৰি কেৰাহীত ভাজিম সৰু মাছখিনি ভাজিবলৈ বেছি সময় নালাগে সোনকালে হৈ যায় তাৰ পাছত এইখিনি হৈছে ভেদাইলতা পাত আৰু বনোৱাতে যে ইমান গুনাইছিলে ন বনাই থাকোঁতে তাৰ পাছত গোটেইখিনি বস্তু যোগাৰ কৰি লৈছোঁ আৰু এইফালে মই বিলাহী ভেদাইলতা পাতৰ গোটেইখিনি গ্ৰাইণ্ড কৰি লৈছোঁ এতিয়া কেৰাহীত দি দিম পিঁয়াজ আৰু আদা নহৰু পেষ্ট তেনেকুৱাতে মায়ে ক'লে ৰাবাব টেঙা খাওঁ ব'লা দুইজনীয়ে এইফালে মায়ে ৰাবাব টেঙা কাটি আছে আৰু ৰাবাব টেঙা খাই মই খুব ভাল পাওঁ আৰু গুলপীয়া ৰাবাব টেঙাটো খাই বেছি ভাল লাগে এইফালে বনাইও আছোঁ খাইও আছোঁ তাৰ পাছত বিলাহীখিনি দি দিলোঁ আৰু দিয়াৰ পাছত হালধি নিমখ মছলা বেছিকৈ দিয়া নাই অলপ কিবা কিবি দিলোঁ আৰু মছলা দিয়াৰ পাছত অকণমান মই উতলিব দিম আৰু মাছ বনাবলৈ একদমেই ইজি আৰু ভেদাইলতাৰ লগত খাই মই খুব ভাল পাওঁ নৰসিংহ নাছিলে নহ'লে আৰু ভাল লাগিলেহেঁতেন তাৰপাছত এইফালে ভেদাইলতাখিনি দি দিলোঁ এতিয়া অলপ দেৰি পিছত উতলাৰ পাছত মাছখিনি দি দিম হৈয়ে গ'ল আৰু মাছৰ জোল বনাবলৈ আটাইতকৈ বেছি ইজি আৰু এনেকৈ খাই খুব ভাল লাগে আমাৰ অসমীয়া মানুহৰ এইটো ট্ৰেডিশ্যন ভেদাইলতা নৰসিংহ এনেকৈ মিক্স কৰি খাই খুব ভাল লাগে আৰু ৰেচিপিটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু এইফালে হৈছে ফাইনেল লুক তো আজিলৈ আহোঁ বাই বাই